মীনপালক বন্ধুসকল, কেনে খবৰ আপোনালোকৰ? আজি মই বিলৰ পাৰত আছোঁ। যথেষ্ট ভাল পৰিৱেশ আৰু যথেষ্ট শান্তিৰ পৰিৱেশ। আপোনালোকে চাগে আপোনালোকৰ ফিচাৰী মাছৰ নিশ্চয় যতন লৈছে। বহুদিন হৈছে মই ভিডিঅ' কৰিব পৰা নাই। নতুন ভিডিঅ' কাম কৰি আছোঁ আৰু বেছি দিন নালাগে, খুব কম সময়ত আহিব যে আপোনালোকে মাছ পালন সম্পৰ্কীয় বিভিন্ন সময়ত বিভিন্ন ভিডিঅ' পাই আহি আছে মোৰ চেনেলটোত। ছাবস্ক্ৰাইব কৰিব, লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গক ভগাই দিব ভিডিঅ'বিলাক। কাৰণ মই মাছ সম্পৰ্কীয় বহুতো ভিডিঅ' কৰিছোঁ কেৱল মীনপালকসকলৰ কাৰণে, আৰু সদায় মাছ পানী কৃষকৰ সৈতে মোৰ অধিকাংশ সময় মই ব্যয় কৰিছোঁ, যাতে আহি থকা সময়বোৰত সকলোৰে সুবিধা হয়, সকলোৰে কিবা এটা শিকিব পাৰে। বা মই জনাখিনি আপোনালোকক জনাই আছোঁ। আপোনালোকৰ কিবা জানিবলগীয়া থাকিলে মোক জনাব, মেছেজ কৰিব। আজি মই য'ত আছোঁ ত'ত একেবাৰে সুন্দৰ পৰিৱেশ। এইখন বিল, মোৰ আগৰ ভিডিঅ'ত আপোনালোকে হয়তো দেখিবলৈ পাইছে বিলখন। একেবাৰে শান্তিৰ পৰিৱেশ, চাৰিওফালে ধান আছে, এইফালে বেলি মাৰ গৈছে। একেবাৰে এটা শান্ত সমাহিত পৰিৱেশ। লাহে লাহে বেলি মাৰ গৈছে আৰু এন্ধাৰ হ'বলৈ বেছি পৰ নাই। আৰু দূৰত যদি চাই আপোনালোকে দেখা পাব, ইয়াতে পাহাৰ এটি আছে। বিৰাটেই সুন্দৰ পৰিৱেশ আৰু একেবাৰে নিৰ্জন আৰু একেবাৰে শান্ত সমাহিত পৰিৱেশ। আপোনালোকে চাই থাকিব মোৰ চেনেলটো, লগতে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। নতুন ভিডিঅ' লৈ আহি আছোঁ অতি সোনকালে।